ইয়াত কাম চলি আছে বে ইয়াতে হ'ব আমাৰ নতুন বৰদোৱা নতুন বৰদোৱা নহয় বে মানে নতুনকৈ সৃষ্টি হোৱা বৰদোৱাখন আৰু গোটেই গাঁৱটো তো এয়া কাম চলি আছে আৰু দিন লাগিব চ' প্ৰগ্ৰাম চলাইছিলোঁ আমিও গৈ আছোঁ আপোনালোক গৈ আহি যোৱা ভাই এনেকৈ ভাই इधर में हवा हो गया नहीं हो गया এতিয়া আহি আমি ডিং বজাৰ পালোহি আৰু বৰষুণ পোৱাৰ কাৰণে অলপ ইয়াত ৰৈছিলোঁ এতিয়া বজাৰ কা নাজাৰা কুছ এছা দেখিয়ে এতিয়া বলক আমি গৈ আছোঁ পতাকা ল'বলৈ চলো ए भाई रुक यार तो बाजार का नज़ारा कुछ ऐसा है यार बाजार एकदम देखाई आছোঁ खा ইয়াত পানীবলৈ লগাব লাগিছিল হেণ্ডেল এইকেইটা কেইটা হ'ব 25 টকা হৈছে কি কৰি আছা নটটো লগাইছা নট থাকিলেহে তো ফাইনেলি ফটকা লগাইলোঁ চাইকেলত মোৰ পচন্দি তো বলক এতিয়া গৈ আছোঁ বৰদোৱা আজি ইয়াতে এটা কথা কওঁ চ' আপোনালোকে জাতীয় পতাকাখন আজি লৈছে লৈ পেলাই যাতে তাক কাইলৈ আকৌ ৰাস্তাত পেলাই নিদিয়ে তো আপোনালোক সকলোকে মই কৈছোঁ যে এখন ভাৰতৰ মান হয় চ' সন্মান হয় চ' এখন আকৌ য'তে ত'তে পেলাই থৈ নিদিব ৰাস্তাই ঘাটে দেখা পোৱা যায় চ' তেনেকুৱা নকৰিব ধন্যবাদ আৰু মই গৈ আছোঁ বৰদোৱা আপোনালোকে চাই থাকক ইয়াত পতাকা উত্তোলন হৈ আছে এখন স্কুল এখন নতুনকৈ বনাইছে ফ্ৰেণ্ডছ আহি বৰদোৱা পাই গ'লোঁ ফাইনেলি বৰদোৱা আহি পাই গ'লোঁ इधर पार्क करेगा यार मैं कब चल साइकिल ही तक पैक कर दो साइकिल चलाना कोई बात नहीं तो फाइनली बरदोआ आही पाई गलो वेलकम बरदोआ तो ब्लॉक तो यात किमान धुनिया धुनियाके पेन्ट কৰি থোৱা আছে দেখিছে চক ও মাই গড কি ধুনিয়া ধুনিয়াকে পেইণ্ট কৰা হৈ আছে ওয়েলকাম আদৰণি উত্তৰে আকাশী গংগা ভক্তি সবাৰো অসৰুবৰ সৰি यार गलती हो जाता है यार ब्लॉक हो
এতিয়া মানুহ চানুহ কোনো নাই, আমি আগবেলা আহি গৈছোঁ। তো চাওক, তো এইখন হ'ল গংগা। এতিয়া আছোঁ गंगा किनारत। तो नज़ारा देखिए कैसा है, तो नज़ारा ऐसा ही होगा। पूरा मेला हो थके न, फाकुआ हो थके, फाकुआ मेला यात पूरा एकदम भात बनवा खाना परियाल माने फैमिली लो अहा है न, तो यात मानुह फुर्ती हो थके। तो ये कृष्ण मूर्ति। এইটো এটা গেট, ইপিনেদি আহিব পৰা যায়। ইপিনে এতিয়া লক হৈ আছে আৰু এইবিলাক খোলা নাই। ইয়াত কেনেকুৱা কিমান ধুনীয়া ধুনীয়া আঁকি আঁকি থৈছে বে, চাওক না। তো এতিয়া বহুত ভোক লাগিছে, কিবা এটা খাই লওঁ অলপ। পঠা হ'ব ন? ইয়াৰ দোকানত আইতা দুজনী আছে, আইতাই হয় আৰু ন, এজনী এজনী আইতা। আইতা হাঁহি ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ আমি বৰদোৱাত। তো কাম চলি আছে, তো কি বনাব নাজানো আৰু ভালকৈ। চ' তালৈ গৈ আছোঁ, কাম আপোনাক কি কি বনাই আছে দেখাবলৈ চেষ্টা কৰিম। চ' বলক। আৰু এইপিনে চাওক, দুই চাইডে ধান খেতি। অ' মাই গড। तो एक बार नज़ारा तो देखो कैसा है यार। तो ইয়াতে নেকি কাম হৈ আছে, ইনে এপাক নাযাওঁ নাযাওঁ। তো ইয়াত কাম চলি আছে বে। বে ইয়াতে হ'ব আমাৰ নতুন বৰদোৱা। নতুন বৰদোৱা নহয় বে, মানে নতুনকৈ সৃষ্টি হোৱা বৰদোৱাখন আৰু গোটেই গ্ৰাউণ্ডটো। তো এয়া কাম চলি আছে আৰু দিন লাগিব। চ' তো বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। চ' যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ঘণ্টা বটনটো বজাই দিব। তো তেতিয়া মই নতুন ভিডিঅ' দিম, তেতিয়া আপোনালোকে পাই যাব। তো ভিডিঅ'টো পাই যাব প্ৰথমতে, নটিফিকেশ্যন আহি যাব আপোনালোকৰ তাত। তো যদি ভিডিঅ'টো চাই ভাল পোৱা নাই, চ' ডিছলাইক মাৰি দিব, একো নাই। আৰু মোক কমেণ্টত জনাব ভিডিঅ'টো আজি কেনেকুৱা হৈছে। আজি মোৰ এইটো ফাৰ্ষ্ট ব্লগ আছিলে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এইযোৰ মোৰ ভাই কৈ আছে। তো ধন্যবাদ, বাই বাই।